নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষাগত তথ্য চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈছোঁ মই 10টা অতি প্ৰয়োজনীয় জিকে প্ৰশ্ন উত্তৰ। জানিবলৈ ভিডিঅ'টো এবাৰ সম্পূৰ্ণৰূপে চাওঁ আহকচোন। যদি ভিডিঅ'টো চাই ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি প্ৰথম প্ৰশ্নটো হ'ল গুৱাহাটীৰ পূৰ্বৰ নাম কি আছিল? গুৱাহাটীৰ পূৰ্বৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ। অসম শব্দটোৰ অৰ্থ কি? অসম শব্দটোৰ অৰ্থ হ'ল অতুলনীয়। ইয়াৰ পিছৰটো হ'ল ভিটামিন চিৰ আন এক নাম কি? এস্কাৰ্বিক এচিড। ৰাজুকিলতাৰ পাত চুই দিলে জয় পৰি যায় কিয়? চিছমোনাষ্টিৰ বাবে। প্ৰজনন বিদ্যাৰ জনক কোন? গ্ৰেগক জোহান মেণ্ডেল। ইয়াৰ পিছৰটো হ'ল এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত কিমানডাল হাড় থাকে? বন্ধুসকল 206ডাল থাকে। অক্সিজেন কি? অক্সিজেন হ'ল এবিধ উদ্ভিদ হৰমন। সন্তান প্ৰসৱ কৰা প্ৰাণীক কি বোলে? জৰায়ুজ বোলে। মানুহৰ পিছতেই কি প্ৰাণীৰ বুদ্ধি বেছি? ডলফিন আৰু চিম্পাঞ্জী। উৰিব নোৱাৰা 3টা চৰাইৰ নাম কি কি? এমু, পেংগুইন আৰু উট চৰাই। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবচোন। আৰু আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব। ধন্যবাদ।